14 नं चिरां दुवार ब्लक UPPL नि सेनिटाइजेशन हाबाफारि दासान्दि 14 नं चिरां दुवार ब्लक UPPL आ कर'ना भाइरासखौ होबथानो आरो सुबुंफोरनि गेजेराव सांग्रां लाबोनो गोख्रों खामानि मावगासिनो दङ। साननैसो सिगां चिरांनि रुनिकाटा हाथायाव मास्क राननानै होनायनि उनाव दिनैबो देवस्रि हाथाइसालिखौ सेनिटाइज खालामो 14 नं चिरां दुवार ब्लक UPPL आ। मख'नो गोनांदि सहर ओनसोलफोराव कर'ना जिउसाजों गाग्लोबजानानै सुबुंफोरनि जिउ गोमानांनाय अनजिमा बारायनाय बायदिनो चिरांनि भारत भुटान सिमना देवस्रिनि गोथौ गोग्लैसोनाय गामि ओनसोलफोरावबो दासान्दि कर'ना जिउसाजों गाग्लोबजानाय सुबुंफोरनि अनजिमाया 4 जाबाय। बेनिखायनो सुबुंफोरखौ सांग्रां खालामनायनि थांखिजों बे हाबाफारिखौ लादों। सेनिटाइजेशन जो आमी हिदिनाखन रानिकाटा मैं कैसिलो जे आमी मास्क वितरण करि आसो और आमी गोटे प्राइमारीत करिम तार पिছত मैं कैसिलो जे आगंतुक दिनत आमी एइबिलाक प्रोग्राम लई থাকিম বুলি কৈছিলো। এইটো प्रोग्राम तार आन्डारते नेक्स्ट प्रोग्राम হৈছে आमार सेनिटाइजेशन मार्केट सेनिटाइजेशन 14 नम्बर दुवार चिरां ब्लकत जिमान मार्केट আছে এইবিলাক গোটে আমি সেনিটাইজ কৰিম অফিস বিলাক সেনিটাইজ কৰিব বিচাৰিছো লগতে আগন্তুক দিনত আমি সেনিটাইজ বিতৰণও কৰিম বুলি এটা প্रोग्राम লম সোনকালে। এইটো দেউশ্ৰীত এটা পজিটিভ কেছ দুটা পজিটিভ কেছ পাইছে প্লাস এটা আর রিসেন্টলি সিম্পটমিক এটা পেশেন্ট আছে এই কারণে আমি ভাবিছো যে তেখেতবিলাকে দোকানত আহি আছে তার কারণে আমি এটা সেনিটাইজেশন প্রোগ্রামটো লোৱা হৈছে। এইটো আমাৰ চেয়ারম্যান ডাঙৰীয়া সজাগ হৈ পেলাই ৰাইজৰ লগত মিলি এই বাজাৰটো মানে কোভিড যোনটো স্প্ৰেড আছে এইটো বন্ধ হ'ব কৰাৰ কাৰণে আমি বাজাৰটো বন্ধ ৰাখিছো। এইটো ম্যাক্সিমাম 3 দিন মান বন্ধ ৰাখিম বুলি ভাবিছো। যোৱাকালি আমাৰ BCTC চেয়ারম্যানে আমাক জনাইছে যে হেলথ কেয়ার সেন্টার লগত আলোচনা হৈছে হেলথ ওয়ার্কার লগত ইহঁতে এটা কোভিড সেন্টার খুলিব বুলি কৈছে স্কুলত তার কারণে দুজন মানুষ এপয়েন্ট করা হয়েছে কিবা ইনচার্জ হিসাবত আর রিপোর্টিং এজেন্ট হিসাবত তার মরমে সোনকালে ইয়াতে এটা কোভিড সেন্টার খোলা মানে কিবা ডিসিশন লোৱা হৈছে। এই প্রোগ্রামটা অকল আমি স্টার্টহে কৰিলোঁ আগন্তুক দিনত আপোনালোকে দেখা পাব যে গোটে যিমান 14 দুৱাৰ চিৰাং ব্লকত যিমান সৰু সৰু বাজাৰবিলাক আছে টাউনবিলাক আছে গাঁওবিলাক আছে ইয়াত আমি টোটালি মাস্ক ডিস্ট্রিবিউশনটো কন্টিনিউ থাকিব সেনিটাইজেশন কন্টিনিউ থাকিব আর সেনিটাইজার যোনটো বটল আছে এইটো ডিস্ট্রিবিউশনটো আমি কন্টিনিউ ৰাখিম বুলি আমি ডাঙৰ এটা মানে আশাবাদী আর আমি এইটো সফল কৰিয়ে এৰিম বুলি ভাবিছোঁ।